সেইদিনা আছিল 18 ফেব্ৰুৱাৰী আৰু আমি নিৰ্মীয়মান অৱস্থাত তাত গৈ উপস্থিত হৈছিল। সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আমি বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ পকামুৰা পথাৰত, য'ত অনুষ্ঠিত হ'বলৈ গৈ আছে 226 বছৰীয়া বাৰেচহৰীয়া ভাওনা মহোৎসৱ। অহা 6, 7, 8, 9 মাৰ্চত ইয়াত 4দিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে এই মহোৎসৱ, আৰু যাৰ কাৰণে বৰ্তমান জামুগুৰি হাটত সমগ্ৰ এই জামুগুৰি হাটৰ এই বৃহত্তৰ অঞ্চলত উলহ মালহে দেখা দিছে। উলহ মালহৰ সাংঘাতিক পৰিৱেশ ইয়াত, আৰু আমি আপোনালোকক আজি যি নিৰ্মীয়মান অৱস্থাৰ মানে বাৰেচহৰীয়া ভাওনাৰ আগৰ যি পৰিৱেশ, এই নিৰ্মীয়মান অৱস্থাটো আমি আপোনালোকক দেখুৱাবলৈ আহিছোঁ। পৰৱৰ্তী সময়ত আপোনালোকেতো বাৰেচহৰীয়া ভাওনা চাবলৈ পাবই আমাৰ চেনেলৰ মাধ্যমেৰে। আহকচোন আমি এতিয়া এই নিৰ্মীয়মান অৱস্থাৰ কিছু বুজ লওঁ, সেয়েহে আজি আপোনালোকক এইখিনিলৈ লৈ আহিছোঁ। এইবাৰৰ মণ্ডপৰ নিৰ্মীয়মান অৱস্থাৰ একেবাৰে আৰম্ভণি পৰ্যায়তে আমি তালৈ গৈছিলোঁ, আৰু সেইখিনি সময়ৰ গোটেই কথাখিনি আমি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো অকণমান দীঘলীয়া হ'লেও শেষলৈকে চালে আপোনালোকে কথাখিনি বিশদভাৱে জানিব পাৰিব। বাৰেচহৰীয়া ভাওনা, ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা, আৰু বহুতেই বৰ্তমান বাৰেচহৰীয়া ভাওনাৰ বিষয়ে জানে, কিন্তু এতিয়াও গৰিষ্ঠ সংখ্যক আছে যিয়ে ভাওনাখনৰ বিষয়ে নাজানে। এই যি বাৰেচহৰীয়া ভাওনা মহোৎসৱ, এই বিষয়ে অকণমান মানে থুলমূল আভাস এটা মই আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। বাৰেচহৰীয়া ভাওনাৰ অৰ্থ হ'ল বহুকেইখন গাঁও মিলি একেলগে কৰা যি ভাওনা মহোৎসৱ, এটি বৃহৎ পৰিসৰ, অৰ্থটো যথেষ্ট বৃহৎ পৰিসৰৰ, সেই সূত্ৰে ইয়াক বাৰে, আৰু সেই গাঁওখিনি যে ক'লোঁ কেইবাখনো গাঁও, সেই গাঁৱক ইয়াত মানে চহৰ বুলি কোৱা হৈছে। বাৰে চহৰ, বহুকেইখন চহৰ মিলি একেলগে কৰা ভাওনা, অৰ্থাৎ ইয়াত কেইবাখনো গাঁও মিলি তেনেদৰেই আজিৰ পৰা 226 বছৰ আগতে তেনেদৰে আৰম্ভ হৈছিলে। আৰু কেইবাখনো বুলি ক'বলৈ যাওঁতে ইয়াৰ এটা বিশেষত্ব আছে। বিশেষত্বটো হৈছে কি, ইয়াত 21খন খলা থাকে। আপোনালোকক 21খন খলাৰ অৰ্থটো এতিয়া বৰ্তমান অনুষ্ঠিত নোহোৱাকৈ আপোনালোকক মই এনেধৰণে মুখেৰে বুজাব লাগিব। ইয়াত যি আপোনালোকে অলপ আগত দেখিছে গম্বুজ নিৰ্মাণ কৰি আছে, যি মূল সিংহাসনৰ যিখিনি ঠাই, মূল সিংহাসন, তাৰ পৰা পদুম ফুলৰ আকৃতিত 21খন খলা নিৰ্মাণ কৰা হ'ব। অৰ্থাৎ যেনেদৰে আমাৰ নামঘৰটো থাকে ঠিক তেনেদৰেই, কিন্তু নামঘৰটোত গৈ পেলাই যিখন সিংহাসন থাকে, ইয়াত ধৰি লওক 21টা নামঘৰ আছে, 21টা নামঘৰৰ কিন্তু সিংহাসন এখনেই হ'ব। অৰ্থাৎ মাজত থাকিব সিংহাসনখন, আৰু পদুম ফুলৰ পাহটোৰ আকৃতিত সেই সিংহাসনখনৰ পৰা 21টা পাহ মেলি যাব, আৰু সেই 21টা পাহেই হৈছে 21খন খলা, আৰু গোটেই আকৃতিটো পদুম ফুলৰ আকৃতিত হয়। আৰু ইয়াৰ এই পদুম ফুলৰ আকৃতিৰ বাৰেচহৰীয়া ভাওনাৰ যি ছবি, সেই ছবি শোণিতপুৰৰ গজেন বৰুৱাই ইতিমধ্যে আঁকি থৈ গৈছে, আপোনালোকে যিসকলে জানে দেখিছেই। আৰু সেই 21খন খলাত সমানে 21খন ভাওনা দুদিন অনুষ্ঠিত হ'ব, 7 আৰু 8 তাৰিখে, আৰু সমানে একে সময়তে 21খন ভাওনা হ'ব। যেনেদৰে ঠিক তেনেদৰে ভাওনাৰ আগত যি গায়ন বায়ন যোৰা, সূত্ৰধাৰী, এয়াও 21টিকৈ হ'ব, মানে 21 যোৰা গায়ন বায়ন যোৰা থাকিব, তেনেকৈ 21জন সূত্ৰধাৰ থাকিব, তেনেকৈ 21খন ভাওনা থাকিব। এনেধৰণে ইয়াত উদযাপন কৰা হয়। আৰু প্ৰথম দিনা অংকীয়া নাট, প্ৰতিখন খলাতে অংকীয়া নাট প্ৰদৰ্শিত হ'ব, আৰু পিছদিনা বেলেগ বেলেগ নাট অনুষ্ঠিত হ'ব। গতিকে ইয়াৰ মূল তাৎপৰ্য এইটোৱে বাৰেচহৰীয়া ভাওনাৰ, আৰু ইয়াতে এটা সম্প্ৰীতিৰ মিলনভূমি বাৰেচহৰীয়া ভাওনা। কাৰণ এই জামুগুৰি হাটৰ যি 52খন, মই জনাত 52খন গাঁও, ইয়াৰ উপৰি এতিয়া কি হৈছে, বিভিন্ন আগতে অলপ মানে এটা নিৰ্দিষ্ট জেগাৰ মাজত আছিলে, এতিয়া লাহে লাহে পৰিসৰ বাঢ়িছে। 21খন খলাত গোটেইকেইখন গাঁও যিহেতু মানে সন্নিৱিষ্ট কৰিব পৰা নাযায়, গতিকে বিভিন্নখন গাঁও বা বিভিন্নটা অনুষ্ঠান এনেকৈ যোগ হৈ পেলাই 21টা খলাত একেলগে 21খন ভাওনা প্ৰদৰ্শন কৰে।
এয়া আপোনালোকে দেখিছে ইয়াত নিৰ্মাণ কৰি আছে, ৰাইজে হজ কৰি আছে। এই যে এনেকৈ ৰাইজে কাম কৰিছে সকলোৱে মিলি, এইখিনি হজ কৰা বুলি কোৱা হয় আমাৰ। সকলোৱে হজ কৰি আছে আৰু মাজত যে দেখিছে ওখকৈ বাঁহ, সেইখিনি তাতে মূল সিংহাসনখন থাকিব, তাতে ওপৰত গম্বুজ নিৰ্মাণ হ'ব। আৰু যে এয়া দেখিছে আপোনালোকে, মই অলপ ওচৰলৈ গৈ দেখুৱাম, তাতে এনেকৈ 21খন খলা, ঘূৰণীয়াকৈ 21খন খলা নিৰ্মাণ হ'ব। আৰু গৈ আছোঁ ওচৰলৈ, ৰ'ব। বাৰেচহৰীয়া ভাওনাৰ লগত সংগতি ৰাখি ইয়াতে এখন প্ৰদৰ্শনী অনুষ্ঠিত হয়। তাৰোপৰি আৰু অন্যান্য বাণিজ্যিক ক্ষেত্ৰবিলাক আহে, সময়ত আমি গম পাম। আৰু এই যে দেখিছে খুটাৰ ওপৰত এডাল এডাল বাঁহ দি যে নিৰ্মাণ কৰিছে, দেখিছে আপোনালোকে, তেনেকৈ এই তলটোৱে খুটি পুতি থোৱা আছে, দেখিছে নিশ্চয়। ইয়াতে এটি খলা হ'ব, অৰ্থাৎ আপোনালোকে ধৰি লওক এটি নামঘৰ, কিন্তু সিংহাসন এই 21টি নামঘৰৰ ধৰি লওক সিংহাসন এখনেই। মানে আপোনালোকে বুজিবৰ কাৰণে মই 21টি নামঘৰ বুলি কৈছোঁ, আচলতে মানে 21টি খলা আৰু নামঘৰৰ আৰ্হিতে নিৰ্মাণ কৰা হয়। আৰু আপোনালোকে দেখিছে মাজত এই সিংহাসনৰ ওপৰত যি গম্বুজ নিৰ্মাণ কৰি থকা, তাৰ মাজৰ যি মূল বাঁহ দেখিছেনে আপোনালোকে, এই ধ্বজা স্থাপন হৈ গৈছে। ইয়াৰ যোৱা মাঘী পূৰ্ণিমাৰ দিনা এই ধ্বজা স্থাপন কৰা হয়। তাৰ এয়া ৰাইজ লাগি আছে কামত। আপোনালোকে দেখিছে ইয়াত ৰাইজে হজত লাগি আছে। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ অতি চিনাকি এয়া প্ৰদীপ ভূঞা খুৰা। আৰু প্ৰদীপ ভূঞা খুৰাৰ পৰা আমি এই যি কাম আগবাঢ়ি আছে ইয়াৰ এইখিনি সম্পৰ্কে অকণমান জানিব খুজিছোঁ। অনুভৱটোও লগতে ক'ব আৰু লগতে অগ্ৰগতি সম্পৰ্কেও অলপ ক'ব। অনুভৱটো আমাৰ অতি সুন্দৰ, কাৰণ বাৰচহৰীয়া আমি সকলো এটা আঞ্চলিক মিলি এয়া জ্যেষ্ঠ কনিষ্ঠ আমাৰ কেইবাগৰাকীও আমাৰ তেনেধৰণৰ আছে। আমাৰ সম্পাদক সভাপতি সকলো লাগি সৌৱা দেখিছা, এতিয়া আজি চৌঘৰৰ কাম চলি আছে। বাট চৰাৰ কাম ইতিমধ্যে আমাৰ প্ৰায় হৈছে। ইয়াত আৰু তলৰ মীনা মুকুতাখিনি কৰিবলৈ আছে। এয়া চৌঘৰৰ কাম সম্পূৰ্ণৰূপে চলি আছে। আজি 4-5 দিন ধৰি আমাৰ গাঁৱৰ ৰাইজে সম্পূৰ্ণ সহায় সহযোগিতাতে আমাৰ গোটেই আঞ্চলিকটোৰ প্ৰতিটো আঞ্চলিকৰ আমাৰ যথেষ্ট সংখ্যক মানুহ, এতিয়া অৱশ্যে 2-4জন মানুহ আমাৰ খোৱা বোৱা হোৱাৰ পাছত গুচি গৈছে। আমাৰ ইতিমধ্যে বহুখিনি অগ্ৰগতি হৈছে। আপোনালোকে দেখিছে ইয়াত থকা বহু খোলাতকৈ আমাৰ ইতিমধ্যে বহুখিনি অগ্ৰগতি কামৰ হৈ গৈছে। আৰু আমাৰ মানুহ আমি কেইজনমান, অন্ততঃ 10-20জন মানুহ আমি 5:30-5টালৈকে থাকোঁ। এয়া একদম শাৰী সুমৰি একদম চাফ চিকুণ কৰি আমি ধুনীয়াকৈ কৰি থৈ যাওঁ নিজৰ ঠাই, নিজৰ এটা জেগা, নিজৰ আমাৰ এটা ধৰ্মীয় অনুষ্ঠান। এই পৰম্পৰা, এই সংস্কৃতি ৰাখি আমি বাৰেচহৰীয়া ভাওনাত আমাৰ প্ৰতিজনৰে এটা আত্মিক সম্বন্ধ আমাৰ খুব সুন্দৰভাৱে গঢ়ি উঠে। আমি ইয়াত সকলোৱেই, আমি বয়সৰ চিনিয়ৰ আমাৰ কথা নাই। আমাৰ লগত বহু জ্যেষ্ঠজন প্ৰায় 70-72-80 বছৰীয়া বৃদ্ধইও আমাৰ লগত ইয়াত কাম কৰিছে। তেখেতসকল আহিছে আৰু সেইমতে সকলোৰে সহায় সহযোগিতাত, দিহা পৰামৰ্শত আজি এই আমাৰ সকলোৰে সুন্দৰভাৱে আমাৰ কাম কাজ চলি আছে। এয়া খুৰা এতিয়া 72 ঊৰ্ধৰ মানুহ, কিন্তু এতিয়াও লং পেণ্ট লগাই ফুল জোচত আজি সুন্দৰভাৱে কাম কৰি আছে। আমাৰ এয়া ভোলাত দা, গাঁৱৰ এজন একেবাৰে জ্যেষ্ঠ আমাৰ ব্যক্তি, খুব সুন্দৰভাৱে এইসকল মানুহৰ প্ৰচেষ্টা উদগনিত আমাৰ লক্ষিদা কেনি আছে? লক্ষিদা আহক, আমাৰ আহক, এয়া চাওক, এইসকল মানুহ আজি একেবাৰে সমাকাৰ কৰি সকলো কাম বাদ দি একেবাৰে পূৰ্ণ সহায় সহযোগিতাৰে একেবাৰে তোল পাৰ কৰি লাগিছে। সৌৱা আমাৰ সম্পাদক আহি আছে, চাওক, সভাপতি মহোদয় আমাৰ লক্ষী বৰুৱা দেৱ, কামিৰ ওপৰে লক্ষীদা আমাৰ খুব সুন্দৰ সহযোগিতাৰে আমাক দিহা পৰামৰ্শ, মুখমুখীয়াকৈ হাঁহিমুখীয়া মুখ লৈ সকলোকে চাৰিওফালে চম্ভালি সুন্দৰভাৱে আমাৰ এই অনুষ্ঠানভাগ সুন্দৰভাৱে পৰিচালিত কৰিছে। তাৰ উপৰি আমাৰ 2 দিনা 2খন ভাওনা, প্ৰথম দিনা আমাৰ কৰ্ণপৰ্ব আৰু দ্বিতীয় দিনা আমাৰ প্ৰহ্লাদ চৰিত্ৰ, এই 2খন ভাওনা থাকিব। আৰু বৰ্তমান পূৰ্ণগতিত আমাৰ 2টা নামঘৰত, বাসুদেৱ থান নামঘৰ আৰু আমাৰ মাধৱ ৰূপজ্যোতি পুথিভঁৰাল শিল্পী সমাজত আমাৰ কৰ্ণপৰ্ব, আৰু সিফালে আমাৰ প্ৰহ্লাদ চৰিত্ৰ নাটভাগৰ পূৰ্ণগতিত অখৰা চলি আছে। মানুহ আকৌ ইয়াৰ পৰা গৈও নৰয়গৈ, ইমান মানুহৰ আত্মাত সোমাই গৈছে ই সুন্দৰভাৱে, আত্মিকভাৱে সকলো মানুহ লাগি এই সুন্দৰ পৰিচালনাৰে আমাৰ এই কাম কাজ হৈ আছে। এতিয়াও দেখিছা হোৱা চালৰ ওপৰত ভাত খাই
উঠি মানুহ ইতিমধ্যে আমাৰ এয়া চৌঘৰত মানুহ এতিয়াও লাগি আছে সৌৱা মানুহ ৰাঙলী হৈ আছে তামোল খাই দেখিছা তথাপিও বয়সে নকয় শৰীৰে নকয় তথাপিও আহি পেলাই দেখিছানে কি সুন্দৰভাৱে এয়া মানুহ আমাৰ আজি একেবাৰে উঠি পৰি লাগিছে যাতে আমাৰ এই অনুষ্ঠানভাগ এই তিনিটা দিন সুন্দৰভাৱে পৰিচালিত হৈ জামুগুৰিৰ আমাৰ যি গৌৰৱ যি পৰম্পৰা সেই গোটেই বস্তুটো যাতে সুন্দৰভাৱে আমাৰ মাজত থাকে এই লৈ পেলাই আমি সকলোৱে চেষ্টা কৰিছোঁ সকলোৱে আমি তেনেধৰণৰ পৰিশ্ৰম কৰি লাগিছোঁ এইখিনিয়ে আমাৰ ক'বলগীয়া বাৰেচহৰীয়া ভাওনাখন এইবাৰ খুব সুন্দৰভাৱে সাফল্যমণ্ডিত হৈ উঠক এইটোৱে আমাৰ আশা হয় আহি পেলাই খুব ভাল লাগিছে তাৰ পৰা আমি মন কৰিছোঁ আপুনি লৈ লওক এয়া চাওক একেবাৰে এতিয়া সম্পূৰ্ণ হৰিধ্বনিৰে সৈতে ওপৰলৈ আমাৰ চালি উঠিব এয়া সুন্দৰভাৱে চলক ৰাইজে অতি সুন্দৰভাৱে লাগিছে দিয়ক ওপৰলৈ উঠাওক হৰিধ্বনি দিয়ক ধৰিব ভাইটি যোৱা নাই মই গলি গলি পাইছিলো নাই যোৱা কাইলৈ যাম কাইলৈ যাম পাতলৰ চুকৰ ছোৱালী আমাৰ জোঁৱাই ভাত খাবলৈও মাতি আহিছো তেওঁলোক ব'লা ভাত অকণ অকণ খাই ল'বা এতিয়া আমি খাই আহিছোঁ একো নহয় অকণমান খেৰখিনি খুলি দিওঁ ৰাইজৰ পূৰ্ণ সহায় সহযোগিতাত কি সুন্দৰভাৱে আমাৰ চৌঘৰৰ কাম চলি আছে ইতিমধ্যে আজি আৰু দুখন চাল উঠিলে আমাৰ এই এয়া আপোনালোকে দেখিছে চুঘৰ নিৰ্মাণ হৈ আছে মানে খলাৰ কাষত প্ৰত্যেকটো বাটচৰাৰ সোঁফালে প্ৰত্যেকখন খলাৰ সোঁ চাইডে এটি চুঘৰ থাকিব যেনেকৈ 21টা খলা থাকিব ইয়াত 21টা চুঘৰো থাকিব আৰু চুঘৰ এটি তাৎপৰ্য আছে যেনেধৰণে আমাৰ নামঘৰত ভাৱৰীয়াসকল য'ত বোলা ইয়াতো চুঘৰে তেনে এটি কামে সম্পাদন কৰে আৰু চুঘৰৰ সম্পৰ্কে আমি অকণমান জানিব খুজিছোঁ প্ৰদীপ খুৰা আহকচোন চুঘৰ তাৎপৰ্যটো অকণমান কৈ দিয়ক মই কোৱাতকৈ আপুনি তেওঁলোকৰ মুখেৰে শুনিলে আপোনালোকে বেছি ভাল পাব এইটো ঘৰ হ'ল আমাৰ এই যি আমাৰ বাৰেচহৰীয়া গোটেই অনুষ্ঠানখিনি এই অনুষ্ঠানখনি সকলোখিনি আমাৰ যিখিনি সামাজিক হেৰি কাম কাজ এই চৌঘৰৰ অতিথি আপ্যায়ন মেকআপ এই সকলো ধৰণৰ ভাৱৰীয়াৰ সাজ পোছাককে ধৰি গুদামঘৰ আৰু আমাৰ এই চাৰিওটা দিনত আমাৰ যি দ্ৰব্য সম্ভাৰ লাগিব এই সকলোবিলাক ইয়াতেই কেন্দ্ৰৰ হেৰিৰ পৰা লৈ ইয়াতেই জমা হ'ব ইয়াতেই আমি শুশ্ৰূষাও কৰিম আৰু আঁতৰৰ ভকতসকলক অৱশ্যে আমাৰ বেলেগে আপ্যায়নৰ জেগা আছে সেই ঠাইত আমাৰ হ'ব আৰু খেলৰ যিসকল আমাৰ ভকত সেই খেলৰ ভকতসকলক প্ৰথমে আনি ইয়াতেই আমি আতিথ্য কৰিব লাগিব আৰু ইয়াত আমাৰ 4 দিনীয়াকৈ 2জন মানুহ আমাৰ ইয়াত ৰখীয়া হিচাপে থাকিব যিখিনি দ্ৰব্য সম্ভাৰ সেই বস্তুখিনি দিয়ে সেই বস্তুখিনি তেওঁলোকে ইয়াত থাকিব আৰু ইয়াত আমাৰ ৰাইজ যিসকল আহে আমাৰ পূৰ্ণগতিত সম্পূৰ্ণ হোৱালৈকে ইয়াৰ তলতেই জিৰণি লৈ সকলোৱে আনন্দ উল্লাসেৰে খুব সুন্দৰভাৱে এই গোটেই ভাওনা ভাগৰ
আমাৰ যি নামঘৰ আমি এতিয়া প্ৰতিষ্ঠা কৰাৰ কামত আগবাঢ়ি আছোঁ, গোটেই কাম কাজখিনি ইয়াতেই বহি বুঢ়া মেথা সকলোৱে আমি ইয়াৰ পৰাই আমাৰ পৰিচালনা হয়। সকলো বয়সস্থ মানুহক আমি কামত ইতিমধ্যে আমি কৰিবলৈ নিদিওঁ, কিন্তু তেখেতসকলৰ যি প্ৰাণত সোমাই থকা বাৰেচহৰীয়া ভাওনাৰ যি প্ৰাণ, সেই প্ৰাণক তেখেতসকলে ৰাখিব নোৱাৰি বিভিন্ন দিহা পৰামৰ্শ। আজি ইয়াত চাওক, আমাৰ গাঁৱৰে ৭৮ বছৰীয়া মানুহ আমাৰ জীৱন দা, এই জীৱন দা আজি দৌৰি ফুৰে গোটেই আমাৰ প্ৰতিটো কামত, প্ৰতিটো আমাৰ এই অনুষ্ঠানৰ এই কামবিলাকত জীৱন দা নহ'লে নহয়, একদম দৌৰি ফুৰে। আগৰ এজন জামুগুৰিহাটৰ আমাৰ টাউন ক্লাবৰ এগৰাকী খুব সুন্দৰ ফুটবল খেলুৱৈ আছিল আমাৰ জীৱন দা। সেই জীৱন দা আজি খেলাৰ কাৰণে নে কি নাজানো, আজিও এজন ডেকা ল'ৰাৰ দৰে আজি আমাৰ এই গোটেই আঞ্চলিকটোতে দিহা পৰামৰ্শ বিভিন্ন ধৰণৰ কামত আমাক সদায় সহায় সহযোগিতা কৰি আহিছে। এয়াতো আপোনালোকক পৰিচয় কৰাই দিছোঁ, আমাৰ কুমুদ দা, গাঁওখনৰ এগৰাকী জ্যেষ্ঠ সতীৰ্থ, আমাৰ অঞ্চলিকটোৰ এজন তেখেত সতীৰ্থ। বিভিন্ন দিহা পৰামৰ্শ এইবিলাক আগবঢ়াই দিয়ে, একদম মনত কৈছোঁ ন, কোহে কোহে বাৰচহৰীয়াৰ সংস্কৃতিৰ আমাৰ গোটেই বস্তু সোমাই আছে আমাৰ প্ৰতিজন ভকতৰ অন্তৰত। আমি তেনেধৰণৰে এই কথাটো আমি লৈ পেলাই তেনেধৰণৰে আমি আগবাঢ়ি কাম কাজখিনি কৰোঁ। আৰু বাৰেচহৰীয়া ভাওনা মহোৎসৱ আমাৰ সমগ্ৰ জামুগুৰিহাটৰ বাবে এক ডাঙৰ উৎসৱ। আমি যথেষ্ট উলহ মালহেৰে আমি পালন কৰোঁ বুলিব লাগিব। আৰু সেইকাৰণে এতিয়া মানে সকলোৰে ঘৰত, অকল ইয়াতেই নহয়, ঘৰে ঘৰে এক উৎসৱ পৰিস্থিতি। একদম কোনোবাই পিঠা বনাইছে, কোনোবাই পিঠাগুড়িখিনি লাড়ু বনাইছে, কোনোবাই বৰ পিঠা বনাইছে, কোনোবাই খোলা পিঠা বনাইছে। ইতিমধ্যে আমাৰ ঘৰবিলাকত এককালীন ভাত নোহোৱাৰ নিচিনাই হৈছে। আমাৰ ইয়াতে সকলোৱে মিলি ডেইলি আমি সুন্দৰভাৱে এসাঁজ খাওঁ, গোটেই আঞ্চলিকটোৰ ৰাইজ মিলি ২-৪জন ভকতক আমি আপ্যায়নো কৰোঁ মাতি আনি। আমাৰ এই গোটেই পৰম্পৰাৰে আমাৰ তেনেধৰণৰ গোটেই কথাবিলাক চলিছে। আকৌ সন্ধ্যা হ'লেই আমাৰ আকৌ আখৰাস্থলীলৈ আমি যাওঁ, অখৰাস্থলীতো তেনেভাৱে আমাৰ খোৱা বোৱাৰ ব্যৱস্থা থাকে। সকলোৱে মিলি আনন্দ উল্লাসৰে গোটেই যাতে অনুষ্ঠান বা সাফল্যমণ্ডিত হৈ উঠে, আমাৰ চিন্তা, আমাৰ আকাংক্ষা সেইটোৱেই, আমাৰ আশা সেইখিনিয়ে, যাতে অনুষ্ঠান ভাগ জামুগুৰিৰ এটা গৌৰৱ উজ্জ্বল এটি অনুষ্ঠান হিচাপে যাতে ই গোটেই পৃথিৱীত খ্যাতি অৰ্জন কৰিব পাৰে, তাৰ কাৰণে আজি প্ৰতিজন জামুগুৰিয়াই, প্ৰতিজন ইয়াৰ শুভাকাংক্ষীয়ে ওতঃপ্ৰোতভাৱে কাম কৰিছে। আমাৰ সকলো ক্ষেত্ৰতে সন্মানীয় বিধায়কগৰাকীয়েও আমাক সকলো দিশতে সহায় সহযোগিতা কৰিছে। তেখেতেও প্ৰতিদিনে গোটেই খোলা পৰিদৰ্শন কৰি কিমানখিনি কামৰ অগ্ৰগতি হৈছে, কেনেধৰণৰে বাকী ভাওনা অখৰা কেনেধৰণৰে হৈছে, অন্যান্য কাম কাজ কোনো কেনেধৰণৰে হৈছে, গোটেইখিনি তেখেতে চোৱা চিতা কৰে, আহে প্ৰতি সময়তে আহি তেখেতে আত্মিকভাৱে এই অনুষ্ঠানটোৰ লগত সোমাই পৰিছে আৰু কেহে কেহে এই অনুষ্ঠানটোৰ লগত জড়িত হৈছে। ২২৬ বছৰীয়া হ'ল আৰু আপোনালোকে দেখিলে প্ৰদীপ খুৰাই ক'লে কথাৰ পৰা আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে আমাৰ ইয়াত বৰ্তমান পৰিৱেশ কেনেকুৱা হৈ আছে। বহাগ বিহুৰ আগত যেনেকৈ মানুহৰ ঘৰবিলাকত উলহ মালহ হয়, ঠিক তেনেধৰণে ইয়াতো জামুগুৰিহাটত বৰ্তমান একেই পৰিস্থিতি। আৰু প্ৰত্যেক ঘৰৰ প্ৰতিজন মানুহৰ মুখত দৈনিক এই বাৰেচহৰীয়া ভাওনা শব্দটো নথকাকৈ দিনটো আৰম্ভ নোহোৱাৰ দৰে, আৰু প্ৰত্যেকেই বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন কামত ব্যস্ত হৈ পৰিছে। আটাইতকৈ ভাল লাগে আমাৰ এই কামৰ মাজেদিও একোখন কোনোবা এখন ভাওনাৰ একোটা স্নেপ আমাৰ ইয়াৰ মাজতে অখৰা হৈ যায়। গোৱাই গাই থাকে, তাতে কোনোবাই ধনুকাৰ লৈ বাঁহৰ গুৰি লৈ সুন্দৰভাৱে ভাও প্ৰদৰ্শন কৰে। এনেধৰণৰ মানে বহুত উলহ মালহেৰে আমাৰ এই কাম কাজ। এইখিনি আনন্দও সুকীয়া, এই নিৰ্মাণৰ সময়ৰ আনন্দখিনি একেবাৰে সুকীয়া মানে। গতিকে সকলোৰে প্ৰাণ প্ৰতিষ্ঠা হৈ আছে এই বাৰেচহৰীয়া ভাওনা মহোৎসৱ। লৈ গৈ আছোঁ। এইপিনে দেখিছে নিৰ্মাণ চলি আছে। ইয়াত আপোনাৰ প্ৰদৰ্শনী থাকিব আৰু সৰুকৈ এখন গ্ৰন্থমেলাও থাকে। তাৰোপৰি যি আপ্যায়নৰ ব্যৱস্থা কৰা হয় সমূহীয়াকৈ, ব্যক্তিগতভাৱে সকলোৰে খলাসমূহৰ চৌঘৰৰ উপৰিও বাহিৰৰ অতিথিসকলৰ কাৰণে যি আপ্যায়নৰ ব্যৱস্থা কৰা হয়, বৃহৎ যি আপ্যায়ন গৃহ সেয়া নিৰ্মাণ কৰি থকা হৈছে। এইপিনে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ যি অনুষ্ঠান হয় তাৰ কাৰণে সেইখিনি নিৰ্মাণ চলি আছে। আমি এইফালে আপোনালোকক লৈ আহিছোঁ অকণমান তাৰ আভাস দিবলৈ। বৃহৎ এলেকা আপোনালোকে দেখিছে বাৰেচহৰীয়া ভাওনাৰ। এইখন এখন বৃহৎ পথাৰ আছিলে। আপোনালোকক মই কিছু সময় আগতে কৈছোঁৱেই পকামূৰা পথাৰ বুলি কোৱা হয়, কিন্তু বৰ্তমান ইয়াত মাটি পেলাই এইখিনি ইয়াৰ যি দ অংশ এইখিনি পূৰ্ণ কৰি পেলাই ওখ কৰি দিয়া হৈছে। আৰু এই মাটিখিনি
বাৰেচহৰীয়া যি কমিটি আছে সেই কমিটিয়ে ৰাইজৰ পৰা অসম চৰকাৰৰ সহযোগত ক্ৰয় কৰিছে আৰু এই যি ক্ৰয় কৰা হ'ল, এই যি কাৰ্য সমাপন হ'ল, সেই ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহোদয়, বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আৰু আমাৰ স্থানীয় বিধায়ক পদ্ম হাজৰিকা মহোদয়ৰ যথেষ্ট অৰিহণা আছে। এই সুযোগতে আমি তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ। আৰু আজি এই মুহূৰ্তত আমি শোণিতপুৰৰ গজেন বৰুৱা দেৱক সোঁৱৰিবই লাগিব। এই বাৰেচহৰীয়া ভাওনাত এক মাত্ৰা দিয়াৰ ক্ষেত্ৰত শোণিতপুৰৰ গজেন বৰুৱা দেৱৰ যি অৰিহণা সেয়া অতুলনীয়। আৰু মই আপোনালোকক জনাম সেই বিষয়ে। আৰু এই পকামুৰা পথাৰৰ বাৰেচহৰীয়া ভাওনাথলীৰ ঠিক বিপৰীতে এয়া আমাৰ জামুগুৰিৰ গৌৰৱ শোণিতপুৰৰ গজেন বৰুৱাৰ ঘৰ। তেওঁৱেই আঁকি থৈ গৈছিল বাৰেচহৰীয়া ভাওনা মণ্ডপৰ নক্সা আৰু ছবি। আৰু তেওঁৰ ঘৰৰ ঠিক বিপৰীত ফালে এয়া বাৰেচহৰীয়া ভাওনা মহোৎসৱথলী। আৰু আমি আপোনালোকক এই গোটেই পৰিৱেশটো দেখুৱাবলৈ সেয়েহে চেষ্টা কৰিছোঁ। গতিকে বাৰেচহৰীয়া ভাওনা বুলি কোৱাৰ লগে লগে জামুগুৰি হাটৰ প্ৰতিখন ঘৰ, প্ৰতিজন মানুহৰ উপৰি শোণিতপুৰৰ গজেন বৰুৱাৰ নাম আমি ল'বই লাগিব। শোণিতপুৰৰ গজেন বৰুৱাৰ নাম নল'লে অতিকৈ ভুল কৰা হ'ব। দেখিছে ৰাইজে সকলোফালে ৰাইজে কামত লাগি আছে। আৰু ইয়াৰ ইপাৰে আপোনালোকে দেখিছেই নৱনিৰ্মিত যি 4 লেনযুক্ত পথ সেয়া নিৰ্মাণ হৈ আছে। এইফালেও আছে ৰাষ্ট্ৰীয় ঘাইপথ, 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এইপিনে এয়া নিৰ্মীয়মান এইখিনিৰ সিপাৰে আৰু দেখিছে চাগে অলপকৈ সেয়া নৱনিৰ্মিত 4 লেনযুক্ত পথ। সেয়া চাওক, এয়া আমাৰ দেৱব্ৰত ভূঞা আহি আছে, কামত একদম লাগি আছে ভালকৈ। বাঁহটো কাটি থাকোঁতে ভাবিছিলোঁ ভিডিঅ'টো ল'ম বুলি, মনে মনে পিছত উঠিয়ে আহিলে। 21 অঁ সেইটো গম হয় হয়। অঁ ইয়াতে 12 নম্বৰ খোলাত ন? 12 নম্বৰ খোলাত 21খন গাঁৱৰ 21টা শাখা আছে। হয়। অঁ হয় হয় হয়। তেওঁলোকে কৈছে, আপোনালোকে গম পাইছে। আৰু এইখিনি আপোনালোকক যি অগ্ৰগতিৰ যি দিশ আৰু অগ্ৰগতিৰ যিখিনি কথা সেইখিনি আমি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আমি একদম বিপৰীত ফালে, মূল দুৱাৰৰ বিপৰীত ফালে আহি উপস্থিত হৈছোঁহি। আপোনালোকৰ এইখন খোলাত প্ৰথম দিনা কি ভাওনা অনুষ্ঠিত হ'ব? অশ্বমেধ যজ্ঞ। আৰু দ্বিতীয় দিনা পাৰ্থ পৰাজয় ন? অঁ মানে 7 তাৰিখে হ'ব যুধিষ্ঠিৰৰ। 7 তাৰিখে যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞ, 8 তাৰিখে পাৰ্থ পৰাজয়। হয়, আপোনালোকক মই অলপ আগতে কৈছোঁৱেই যে প্ৰতিখন খোলাতে দুখন ভাওনা অনুষ্ঠিত হ'ব। আৰু একে সময়তে 21খন ভাওনা, 21টি গায়ন বায়ন যোৰা, 21জন সূত্ৰধাৰী ঠিক একে সময়তে আপোনালোকে দেখিবলৈ পাব। আৰু ক'তো নেদেখা, ক'তো নুশুনা এটি পৰিৱেশ, এটি দৃশ্য, এটি অনুষ্ঠান হ'ল 226 বছৰীয়া বাৰেচহৰীয়া ভাওনা মহোৎসৱ, শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ। আৰু তাৰ কাৰণেই এতিয়া জামুগুৰিহাটত এই উলহ মালহ। এয়া দেখিছে আপোনালোকে, ৰাইজে একদম কামত লাগি আছে ধুনীয়াকৈ। এয়া চাওক কি পদ্ধতিৰে এনেকৈ এয়া চৌঘৰ নিৰ্মাণৰ আৰম্ভণি অংশ।
বেলেগ এটি খলাৰ। এইটো কিমান নম্বৰ খলা আপোনালোকৰ? এয়া 12 নম্বৰ খলা। আৰু অথনি সেইখন কিমান নম্বৰ আছিলে সেই মাধৱৰ সেইখন যে সেইখন 16, এইখন 12 নম্বৰ খলা, সেইখন 16 নম্বৰ খলা। আৰু খুব সম্ভৱ 12 নম্বৰ খলাৰ ঠিক বিপৰীত ফালে 1 নম্বৰ খলা থাকিব ন? এইখন 12 নম্বৰ খলা আৰু ইয়াৰ ঠিক বিপৰীত ফালে সিফালে আপোনালোকে সোমাই অহাৰ যি প্ৰথমখন খলা থাকিব সেইখন 1 নম্বৰ খলা। তাৰপৰা সোঁপাকে ঘূৰি প্ৰত্যেকখন খলা গৈ আকৌ 1 নম্বৰ খলাৰ কাষতে 21 নম্বৰ খলাখন থাকিব। শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, আপোনালোকে আগতে চোৱা এজন ভাৱৰীয়াক আমি পুনৰ ইয়াত লগ পাইছোঁ, বীৰেণ ভৰালীদেৱ। আৰু আপোনালোকে ইতিমধ্যে তেখেতৰ ভীষ্মৰ ভাও দেখিছে। আৰু আপুনি ইয়াত কি ভাও লৈছে? মই ইয়াত শংখধ্বজৰ ভাও লৈছোঁ। শংখধ্বজৰ ভাও ন? অঁ, আৰু আপুনি ব্যাসৰ ভাও লৈছে, হয়। বাৰু আমি অকণমান ছুটিকৈ মানে বচন অকণমান মাতিম সেইদিনা মতাৰ পাছত মই আজি এইটো ভাওৰ মাতক। আজি ভাওটোৰ অকণমান মাতি দিয়ক, বেছি নালাগে। অকণমান। শুনা পাত্ৰ মন্ত্ৰী, শুনা মোৰ বাণী, মোহৰ বচন জনা নহব্য লংঘন। মোৰ বচনটো মুখস্থ হোৱা নাই। কোনো কথা নাই, মানে কি হৈছে তেওঁলোকৰ আখৰা চলিহে আছে এতিয়াও, আৰু 2 সপ্তাহ বাকী হাতত। গতিকে এইফালে দিনত ইয়াতে হজ কৰিছে, ৰাতি আখৰা কৰিছে। গতিকে অলপতো তেনেকুৱা হ'বই, তেতিয়ালৈ হৈ যাব। আৰু আপোনাৰ পৰা অকণমান ছুটিকৈ শুনিব বিচাৰিছোঁ। বচনে মাতি দিম। অঁ, দিয়ক। ব্যাসৰ ন? ব্যাসৰ ৰজা কওক, যুধিষ্ঠিৰক আপুনি কওক। যুধিষ্ঠিৰ মহাৰাজ, তোহাৰ মলিন বদন কিয় দেখোঁ? তোহো মহামানী, তোহো অতি ভাগ্যৱান। তোহাৰ 4 ভাতৃ ইন্দ্ৰসম, তোহাৰ লগত নাৰায়ণ আছে। তোহাৰ কিয় মলিন বদন সৎকৰি আহে মুনিবৰ, হামো আমাৰো জ্ঞাতিবন্ত বধ কৰি মহা শোক উপজয়। সেয়েহেতু হামো অশ্বমেধ যজ্ঞ আৰম্ভ কৰি অৱতহ যজ্ঞ সমাপন। ধন্যবাদ, আপোনালোক দুইজনলৈকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ আখৰা আৰম্ভ হৈছেহে, অলপ গৈছে। গতিকে আৰু বহুখিনি বাকী আছে। গতিকে আমি বাকীখিনি ভাওনাত চাম। 1800 শতিকাত 1797 চনত পোনপ্ৰথমবাৰৰ বাবে সেই সময়ৰ এচাম উদ্যোগী মনৰ, সাংস্কৃতিক মনৰ মানুহৰ আশাসুধীয়া প্ৰচেষ্টাত বাৰেচহৰীয়া ভাওনা প্ৰথমবাৰলৈ আৰম্ভ হৈছিল। আৰু আপোনালোকক আজি আমি বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ আগৰ যি কাম, যিখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়, সেই কামখিনি নিৰ্মীয়মান অৱস্থাৰ গোটেই দিশটো আমি আপোনালোকক অকণমান সময়ত দেখুৱাবলৈ যত্ন কৰিলোঁ। কিমানখিনি পাৰিছোঁ নাজানো, মাত্ৰ অলপ চেষ্টা কৰিছোঁ। আৰু কেইদিনমান পিছত আপোনালোকে পৰিৱেশটো বুজি উঠাকৈ তৈয়াৰ হৈ উঠিব। এতিয়া একেবাৰে আৰম্ভণি অৱস্থাৰ এয়া চিন। আৰু এয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। অথনি দূৰৰ পৰা দেখুৱাইছিলোঁ, এতিয়া আপোনালোকক প্ৰথমতে দেখাইছোঁ। আৰু এটা কথা আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ, সেইটো হ'ল যে ইয়াৰ বিপৰীত ফালৰ পৰা আমি আপোনালোকক দেখুৱাইছিলোঁ যে 1 নম্বৰ খলা আৰু 12 নম্বৰ খলা, এইখনেই হয়, এইখনেই 1 নম্বৰ খলা। দেখিছা মোৰ পোনে পোনে, এইখন 1 নম্বৰ খলা। আৰু 1 নম্বৰ খলাৰ সোঁফালে থাকিব 2 নম্বৰ খলা আৰু বাওঁফালে থাকিব 21 নম্বৰ খলা। অৰ্থাৎ এই 1 নম্বৰ খলাৰ পৰা সোঁফালেদি ঘূৰি এনেকৈ আহি পেলাই শেষত 21 নম্বৰ খলাত শেষ হ'বহি। গতিকে অহা 6, 7, 8, 9 মাৰ্চ 2023 বৰ্ষত আমাৰ 226 বছৰীয়া বাৰেচহৰীয়া ভাওনা মহোৎসৱ পুনৰ 5 বছৰৰ মূৰত অনুষ্ঠিত হ'ব। এই মহোৎসৱলৈ আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। আশা কৰিছোঁ আহি আপোনালোকে ভাল পাব। এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি আপোনালোকক বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ থুলমূল আভাস দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু অকণমান এই বিষয়ে নিশ্চয় জানিব পাৰিছে। আৰু পৰৱৰ্তী সময়ত যেতিয়া বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হ'ব,
তাৰ আগত আৰু সেই সময়ত ভিডিঅ'সমূহ কৰি আমি আপোনালোকলৈ আগবঢ়াম এই আমাৰ চেনেলৰ মাধ্যমেৰে আৰু আমি সদায়ে আগৰ দৰে আগলৈও আপোনালোকৰ পৰা সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু এই ভিডিঅ'টো ইমানতে আজিলৈ সামৰিছোঁ সকলোকে ধন্যবাদ জনাইছোঁ